নমস্কাৰ মৰমৰ ভাইটি ভণ্টিসকল, আজি মই দেবব্ৰত নাথে তোমালোকৰ ওচৰলৈ আন এটি সাধুকথা লৈ আহিছোঁ। সাধুকথাটি হৈছে লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ দ্বাৰা ৰচিত বুঢ়ী আইৰ সাধুৰ অন্তৰ্গত বুঢ়া বুঢ়ী আৰু শিয়াল। এহাল বুঢ়া বুঢ়ী আছিল। এদিন বুঢ়াই কিছুমান কচু আনি ৰুবলৈ ধৰিছে। এনেতে কিছুমান শিয়ালে আহি বুঢ়াক মাত লগালে, ককা, আপুনি কচু কেঁচাই ৰুইছে নে সিজাই ৰুইছে? বুঢ়াই উত্তৰ দিলে, বোপাহঁত, মই কচু কেঁচাই ৰুইছোঁ। শিয়ালবোৰে বুঢ়াৰ কথা শুনি বুঢ়াক ক'লে, ককা, আপুনি কচু ৰুব জনা নাই। কচুবোৰ আগেয়ে সিজাই লওক আৰু য'ত ৰুব গাঁত একোটা দি ঢাকি থৈ যাওক। দেখিব ৰাতিৰ ভিতৰত এজোপা ডাঙৰ ডাঙৰ কচু গছ হৈ আছে। সিহঁতৰ কথা শুনি বুঢ়াই ক'লে, বাৰু মোৰ বোপাহঁত, তহঁতে কোৱামতেই মই কচু ৰুম। গধূলি বুঢ়াই আটাইবোৰ কচু সিজাই শিয়ালৰ বুদ্ধিমতেই ৰুই থলে। ৰাতি শিয়ালবোৰে আহি সিজোৱা কচুবোৰ আনন্দমনে কৰি খাই থৈ গ'ল। পিছদিনা বুঢ়াই ৰাতিপুৱা কচুবাৰীত কচু চাবলৈ গৈ দেখে যে কচু এটাও নাই। তেতিয়া বুঢ়াই শিয়ালৰ ফাঁকিটো বুজিব পাৰি লাজতে তৰমূৰকৈ বহিল। ইয়াৰ কিছুদিনমানৰ মূৰত বুঢ়াই এটা বুদ্ধি সাজি বুঢ়ীক ক'লে, বুঢ়ী, আজি তই মোৰ গাত কিছুমান লালি গুৰ ঢালি থ। গুৰৰ গোন্ধ পাই যেতিয়া জাকে জাকে মাখি আহি মোৰ গাত পৰিব, তেতিয়া তই ইনাই বিনাই বুঢ়া মৰিল বুলি কান্দিবি। তোৰ কান্দোন শুনি শিয়ালবোৰে ওচৰ চাপি আহি কি হৈছে বুলি তোক সুধিলেই তই সিহঁতক বুঢ়া মৰিল বুলি কৈ কান্দিবি। তোৰ কান্দোন শুনি শিয়ালবোৰে ওচৰ চাপি কি হৈছে বুলি তোক সুধিলেই তই সিহঁতক বুঢ়া মৰিল বুলি মোৰ খবটো ঘৰৰ ভিতৰৰ পৰা উলিয়াই লৈ গৈ খাবলৈ কবি। মোৰ ওচৰতে টাঙোন এডাল থৈ দিবি। সিহঁতে মোক উলিয়াই নিবলৈ ঘৰৰ ভিতৰ সোমালেই তই লাহেকৈ দৰজাখন জপাই দিবি। দিলেই মই গিৰিস কৰে উঠি টাঙোনডাল লৈ সিহঁতক কোবাই মাৰিম। বুঢ়াৰ কথামতে বুঢ়ীয়ে কামটো কৰিলে। শিয়ালবোৰে বুঢ়ীক সুধিলে, আই, কান্দিছ কিয়? কি হৈছে? বুঢ়ীয়ে ক'লে, বোপাহঁত, আজি আমাৰ বুঢ়াটো ঢুকাল, সেইবাবেই কান্দিছোঁ। তহঁতে পাৰ যদি বুঢ়াক বাহিৰলৈ উলিয়াই নি খাগৈ। বুঢ়ীৰ কথা শুনি শিয়ালবোৰে ৰং মনেৰে বুঢ়াক নিবলৈ বুলি ঘৰৰ ভিতৰ সোমাল। বুঢ়ীয়ে দুৱাৰখন লাহেকৈ মাৰি দিলে আৰু বুঢ়াই একে চাপেই উঠি টাঙোনডাল হাতত লৈ শিয়ালবোৰক মৰিয়াই মাৰিলে। মাত্ৰ সিহঁতৰ ভিতৰত 4টা শিয়াল কেনেবাকৈ পলাই সাৰিল। কিছুদিনৰ মূৰত এদিন বুঢ়ীয়ে বুঢ়াক ক'লে, মই ভালেমান দিন শিয়ালৰ ভয়ত কলৈকো যোৱা নাই। যিজনীৰ ঘৰলৈ গৈ এবাৰ চাই আহোঁগৈ বুলিছোঁ। মনটো বেয়া লাগি আছে। বুঢ়াই ক'লে, বুঢ়ী, তই গ'লে বাটত শিয়ালবোৰে তোক অকলে পাই খাই পেলাব। বুঢ়ীয়ে ক'লে, নোৱাৰে খাব, যাম কোনোমতে। এই বুলি জীয়েকৰ ঘৰলৈ গ'ল।
বাটত শিয়ালবোৰে বুঢ়ীক অকলে পাই ভেৰি ধৰিলে আৰু ক'লে, বুঢ়ী, তোক আজি আমি নেৰোঁ, তোক আজি আমি খামেই। বুঢ়ীয়ে উত্তৰ দিলে, খাব খুজিছ যদি খাবি, কিন্তু আজি মই ভালেমান দিন ধৰি মোৰ ছোৱালীজনী দেখিবলৈ পোৱা নাই। মনটো বৰ বেয়া লাগি আছে। সেই দেখি মৰিবৰ আগেয়ে তাইক এবাৰ চাই লওঁ। মই উভতি আহোঁতে তহঁতে মোক খাবি। শিয়ালে ক'লে, যদি তই উভতি নাহ তেন্তে? বুঢ়ীয়ে উত্তৰ দিলে, বুঢ়াক এৰিনো মই নহালৈ কেনেকৈ থাকিম? মোৰ বাহত মই খৈত খাই কৈছোঁ, এই বাটেদিহে মই সোনকালে উভতি আহিম আৰু তহঁতে মোক যি কৰ কৰিবি। বুঢ়ীৰ কথা পতিয়াই সিহঁতে বুঢ়ীক এৰি দিলে। বুঢ়ীক জীয়েকৰ ঘৰত যাবলৈ দিলে। জীয়েকৰ ঘৰত কিছুদিন খাই লৈ থাকি বুঢ়ীয়ে উভতি আহিবলৈ ধৰিলে। উভতি অহাত জীয়েকক শিয়ালবোৰৰ সৈতে হোৱা সকলো ঘটনা মাকে জীয়েকক ক'লে। আই, মোৰ ঘৰত এটা ডাঙৰ লাওৰ খোলা আছে। তুমি তাৰ ভিতৰত সোমাই বাগৰি ঘৰ পাবাগৈ। শিয়ালে তোমাক নেদেখে। বুঢ়ীয়ে জীয়েকৰ বুদ্ধিমতে লাওটোত সোমাই বাটে বাটে বাগৰি গৈ আছে। এনেতে শিয়ালবোৰে দেখি কোৱাকৈ কৰিবলৈ ধৰিলে, এইটো বৰ আচৰিত কথা, লাওটো কেনেকৈ বাগৰি যাব ধৰিছে? ই নিশ্চয় লাও নহয়, ইয়াৰ ভিতৰত কিবা আছে। এই বুলি সিহঁতে লঠিয়াই লাওটো ভাঙি পেলালে। ভাঙিলত তাৰ ভিতৰৰ পৰা বুঢ়ী ওলাই আহিল। সিহঁতে বুঢ়ীক দেখি আনন্দত খেক খেক হোৱা কৰিবলৈ ধৰিলে আৰু সিহঁতে ক'লে, বুঢ়ী, তই আমাক ফাঁকি দি পলাই যাবলৈ ধৰিছিলি। যেতিয়া তই আকৌ ভালদৰে ঘূৰি আহিম বুলি কৈছিলি, কিন্তু তই নাহিলি। তই আমাক ফাঁকি দিছ। এতিয়া কি হ'ব? আমি তোক এতিয়া খাম। বুঢ়ীয়ে উত্তৰ দিলে, কি কৰিব? খাব খুজিছ খা, কিন্তু মই মোৰ জীৰ ঘৰত এটা সুন্দৰ নতুন নাচ শিকি আহিছোঁ। মই মৰিলে মোৰ নাচটো মোৰ লগতে যাব। সেই দেখি মই সেই নাচটো নাচি তহঁতক দেখুৱাওঁ, তাৰ পিছত তহঁতে মোক খাবি। বুঢ়ীৰ কথা শুনি সিহঁতে নাচ দেখাৰ লোভত সামৰিব নোৱাৰিলে। সেই কথামতে মান্তি হ'ল আৰু বুঢ়ীয়ে ক'লে, মই নাম লগাই দিওঁ, তহঁতে হয় হয় কৰি যাবি। তেহে আকৌ মোৰ ভালকৈ গাটো উঠিব। এইখিনিতে কওঁ যে বুঢ়ী লাওটোৰ ভিতৰত থাকি বাগৰি বাগৰি ঘৰৰ ওচৰ পাওঁতেহে ধৰা পৰিছিল। বুঢ়ীৰ দুটা কুকুৰ আছিল। এটাৰ নাম ৰঙা আৰু আনটোৰ নাম ক'লা। বুঢ়ীয়ে পাক দি নাচি নাচি নাম ধৰিলে, ৰঙা ঔচ, ক'লা ঔচ। শিয়ালবোৰে মাতিলে, হয় হয়। এইদৰে বাৰ চেৰেক বুঢ়ীয়ে ৰঙা ঔচ, ক'লা ঔচ বুলিলত ৰঙা আৰু ক'লা কুকুৰ দুটা তাতে লৰি ওলালে।
কুকুৰ দুটা দেখি শিয়ালবোৰ পিয়াপি দি পলাল আৰু তেতিয়া আমাৰ বুঢ়ী ঘৰলৈ গুচি আহিল। আমাৰ কাপোৰ কানি ক'লা হ'লেও আমি ঘৰলৈ গুচি আহিলোঁ। ধন্যবাদ।